যেতিয়া মই ষ্টাৰ্ট কৰিবলৈ ওলাইছিলোঁ তেতিয়া মই ঘৰত ক'লোঁ যে মা মই এটা কেমেৰা কিনিম বুলি ভাবিছোঁ, মই বিয়া ফটো মাৰি পইচা ঘটিম। তেতিয়া মাহঁতে মোক কৈছিলে যে তোক ইমান পঢ়ালোঁ শুনালোঁ, BSc কমপ্লিট কৰিলি, এতিয়া তই কি লোকৰ বিয়াত ফটো মাৰি। ঘৰৰ আৰ্থিক অৱস্থা ইমান ঠিক নাছিলে যে মই আজি ক'লোঁ কাইলৈ মোক কেমেৰা এটা কিনি দিব, তেওঁলোকে কোৱাৰ লগে লগে লাখ টকা দি দিব, লৈ যা কিনি যা। তেতিয়াতো ঘৰৰ পৰাতো মোক পইচা পাতি তেতিয়া নিদিয়ে মানে এইটো কামৰ কাৰণে। তেতিয়া আৰু মই কৰিম ভাবিলোঁ, তেওঁলোকৰ মই ডিছকাছ কৰিলোঁ যে আমি এনেকৈ মেট্ৰিকৰ ষ্টুডেণ্টখিনিক পঢ়ুৱাব পাৰোঁ নেকি। 25,000 পাইছিলোঁ, বাকী পইচাটো আৰু কমিয়ে আছিলে। তেতিয়া বৌজনীৰ পৰা মই 10,000 এটা লৈছিলোঁ। নমস্কাৰ, মই প্ৰিন্সি। আপোনালোক সকলোকে ইউ নিউজলৈ স্বাগতম জনাইছোঁ। আমাৰ ইউ নিউজৰ মজিয়াত আজি উপস্থিত আছে এনে এজন যুৱক, যিজন যুৱকে ফটোগ্ৰাফাৰৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। আমাৰ ইউ নিউজৰ মজিয়াত উপস্থিত থকা যুৱকজন হৈছে কিৰণ গগৈ। যিহেতু লখিমপুৰ, বিশ্বনাথ, তেজপুৰ আদিতে সীমাবদ্ধ নহয় কিৰণ গগৈ। অসমৰ বিভিন্ন ঠাইত তেওঁৰ নামটো পৰিচিত। অসমৰ বিভিন্ন জনপ্ৰিয় অভিনেতা অভিনেত্ৰী তেওঁৰ লগত সঘনাই চিনাকি হৈ থাকে, কাৰণ তেওঁ যিখিনি ফটোগ্ৰাফী কৰে, তেওঁলোকৰ ফটোশ্বুট কৰে, তেওঁ সঁচাকৈ বহুত জনপ্ৰিয়। গতিকে তেখেতক আমাৰ মজিয়াত পাই আমি নথৈ আনন্দিত। পোনপ্ৰথমে তোমাক ইউ নিউজৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। তোমাৰ এই ফটোগ্ৰাফীৰ যি যাত্ৰা, সেই যাত্ৰাৰ বিষয়ে তুমি কি ক'বা? মই কিৰণ গগৈ। মোৰ এই যাত্ৰাত আজি মই যি স্থান পাইছোঁহি, এই যাত্ৰাৰ মাজত মোৰ বহুখিনি ত্যাগ আৰু বহুখিনি কষ্টৰ ফলত মই আজি এই পজিশ্যনটো পাইছোঁহি। তাৰে কিছুমান মই আপোনালোকক ক'বলৈ ওলাইছোঁ যে মই শূন্যৰ পৰা বুলিয়ে ক'ব পাৰি, শূন্যৰ পৰা আজি মই কেনেকৈ ইমানখিনি বস্তু নিজে কিনি নিজে এটা বিজনেছ ৰানিং কৰি আছোঁ। আৰু মোৰ লগতো বহুতখিনি সহকৰ্মীক তেওঁলোকক মোক লগত লৈ মই আগবাঢ়ি গৈ আছোঁ। মই এতিয়াই ছাকচেছ পাইছোঁ বুলি ক'ব নোৱাৰোঁ, মোৰ এইটো এটা জাৰ্ণি কৰি গৈ আছোঁ। ৰাইজেও কামখিনি ভাল পাইছে কাৰণে আগুৱাই মোক লৈছে। আৰু মই বহুতখিনি অসমৰ জনপ্ৰিয় অভিনেত্ৰী তেওঁলোকৰ লগতো কাম কৰিছোঁ, তেওঁলোকৰ ফিডবেকবিলাকো পাইছোঁ। তেওঁলোকে বহুত ভাল ভাল ফিডবেকে দিছে। 2018ত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। তাৰপিছতে মই ভাবিলোঁ যে নাই, মোৰ লগৰ এজন বন্ধুৰ এটা কেমেৰা আছিলে, তেতিয়া তাত আমি ফটো মাৰিছিলোঁ। ফটো মাৰোঁতে তেতিয়া মই এই প্ৰফেশ্যনটো প্ৰফেশ্যন হিচাপে ল'ব বিচৰা নাছিলোঁ। তেতিয়া মই কেমেৰাটো কেতিয়াবা 100-200 দি পিনে লৈ পিনে যাওঁ, ক'ৰবাত ফটো মাৰি কিবা এটা ইণ্টাৰেষ্টত সোমাই গ'ল যে নাই, মই কেমেৰা এটা ময়ো কিনিম, ময়ো ফটো মাৰিম। তেতিয়া মোৰ লগৰ বন্ধুবিলাকে বিয়াৰ ফটো, কিবা ফটো এনেকুৱা ধৰক কামখিনি ষ্টাৰ্ট কৰি আছে, শুনি আছোঁ আৰু মোৰ লগৰে, তেওঁলোক ছিনিয়ৰ। তাৰপিছত যেতিয়া মই ষ্টাৰ্ট কৰিবলৈ ওলাইছিলোঁ তেতিয়া মই ঘৰত ক'লোঁ যে মা মই এটা কেমেৰা কিনিম বুলি ভাবিছোঁ, মই বিয়া ফটো মাৰি পইচা ঘটিম। তেতিয়া মাহঁতে মোক কৈছিলে যে তোক ইমান পঢ়ালোঁ শুনালোঁ, BSc কমপ্লিট কৰিলি, এতিয়া তই কি লোকৰ বিয়াত ফটো মাৰি থাকিবি নেকি। তেতিয়া এই বস্তুটো ইমান জনপ্ৰিয়তা হোৱা নাছিল আমাৰ এইফালে যে বিয়া ফটো মাৰি এনেকৈ পইচা ইনকাম কৰিব পাৰি, কিবা কৰিব পাৰি। তাৰপিছত আৰু ঘৰৰ আৰ্থিক অৱস্থা ইমান ঠিক নাছিলে যে মই আজি ক'লোঁ কাইলৈ মোক কেমেৰা এটা কিনি দিব, তেওঁলোকে কোৱাৰ লগে লগে লাখ টকা দি দিব, লৈ যা কিনি যা। তেনেকুৱা অৱস্থা নাছিলে। তেতিয়া ঘৰৰ পৰা ইমান ছাপৰ্ট দিয়া নাছিলে যে তই এইটো কৰিবি। তথাপিও মনত এটা জোচ আছিলে যে নাই, মই নিজে কিবা এটা কৰিম। তেতিয়া আমাৰ ঘৰৰ কাষৰ বৌজনীকো ক'লোঁ যে এনেকুৱা তেনেকুৱা, আপুনি যদি পাৰে মোক কেইটকামান পইচা সহায় কৰক। তেতিয়া ক'লে যে হ'ব, মই কেইটকামান সহায় কৰিম, বাকীখিনি তুমি গোটোৱা যদি পৰা। তেতিয়া বৰ হাই লেভেলত মই ভাবিবলগীয়াও মোৰ হেৰি নাছিলে যে মই বহুত হাই লেভেলৰ কিবা কেমেৰা এটা কিনিম, একেচাতে লাখ টকীয়া কেমেৰা এটাত কিনিম, কাৰণ প্ৰফেশ্যনেল কেমেৰাবিলাকৰ দামটো বহুত, আকৌ লেন্সো ইনভেষ্ট কৰিবলৈ আছেই। তাৰপৰা এণ্ট্ৰি লেভেল কেমেৰা এটা নিকন D5600 বুলি কয়। তেতিয়া অকল মই ভাবিলোঁ যে বডিটো কিনিম আৰু এখন লগত লেন্স আহে কিনিম। তেতিয়া তাত চালোঁ মই অনলাইনত দামটো আপোনাৰ 40,000 আছিলে। তেতিয়াতো ঘৰৰ পৰাতো মোক পইচা পাতি তেতিয়া নিদিয়ে এইটো কামৰ কাৰণে। তেতিয়া আৰু মই কৰিম ভাবিলোঁ। তেতিয়া লগৰ বন্ধু এজনৰ লগত মই ডিছকাছ কৰিলোঁ যে আমি এনেকৈ মেট্ৰিকৰ ষ্টুডেণ্টখিনিক পঢ়ুৱাব পাৰোঁ নেকি এতিয়া, দুইজনে মিলাই বোলো। তাৰপিছত সি ক'লে হ'ব, যে আমাৰ কাষতে স্কুল এখন আছিলে, তাতে বোলো ষ্টুডেণ্ট কেইজনমান গোটালোঁ। আৰু তেতিয়া অকণমান ধৰক ভাল ৰিজাল্ট কৰিছিলোঁ কাৰণে অকণমান মানুহেও জানে যে ল'ৰাকেইটা অকণমান পঢ়ুৱাব পৰাৰ কেপেবিলিটিটো আছে তাৰপিছত ষ্টুডেণ্ট 10-10জনমান আহিলে, আহি পিনে তেওঁলোকক পঢ়াই পিনে কেইটকামান পইচা পালোঁ। 25,000 পাইছিলোঁ, বাকী পইচাটো আৰু কমিয়ে আছিলে। তেতিয়া বৌজনীৰ পৰা মই 10,000 এটা লৈছিলোঁ। 35,000 দি মই এটা অনলাইনত কেমেৰা অৰ্ডাৰ কৰিছিলোঁ।
সেই তেতিয়াৰ পৰা কেমেৰাটো অৰ্ডাৰ কৰিলোঁ কিন্তু এতিয়া মোৰ বাকীখিনি বস্তুৰ অভাৱ কাৰণ বিয়া এখনৰ কাৰণে মানুহে ইমান পইচা দিয়ে তেওঁলোকতো ঢেৰ লাগিব লেন্স লাগিব আকৌ এডিটিং কৰিবলৈ কম্পিউটাৰ লাগিব আৰু মই কোনো ধৰণৰ প্ৰশিক্ষণ তেনেকৈ লোৱা নাই মই চব ইউটিউবত চাওঁ ৰাতি 2-3টালৈকে মই ভিডিঅ' চাওঁ মানে ইউটিউববিলাকত কেনেকৈ কি কৰে তেওঁলোকৰতো চব হাই লেভেলৰ বস্তু মোৰতো তেনেকৈ নাই আৰু মই আপোনাৰ SSLCত পোৱা এটা লেপটপ আছিলে সেইটোতেই মই ষ্টাৰ্ট কৰিছোঁ এডিটিং কৰিবলৈ কিন্তু সেই সেইবিলাকত ইমান এই ছফ্টৱেৰবিলাকে ইমান কাম নকৰে নচলে তথাপিও ধৈৰ্য শক্তিয়ে কৰিছিলোঁ অভাৱ হৈ আছিলে কাৰণে এতিয়া ঘৰত ক'বও নোৱাৰোঁ ঘপককেনে ইমানখিনি পঢ়ুৱালে শুনালে এইবিলাকত তেতিয়া ইমান আপোনাৰ পাব্লিচিটি নাছিলে যে এইটো কাম কৰিও স্বাৱলম্বী হ'ব পাৰে কিবা কৰিব পাৰি তেতিয়ালৈকে ঘৰৰ পৰা কোনো ধৰণৰ ছাপৰ্ট নাই যে তই এইখিনিকে কৰ বুলি তাৰপিছত প্ৰথম বিয়া মাৰিছিলোঁ ঘৰৰ ওচৰৰ দাদা এজনৰ 500 টকাত মই তেতিয়া বিয়া মাৰিছিলোঁ এটা হেৰি আছিলে বিয়াত ফটো মাৰিম জোচ এটা আছিলে আৰু বিয়া ফটো মাৰি পইচা ইনকাম তেতিয়া তেওঁ ক'লে যে 500 টকা দিম মাৰি দিবি মই ঠিক আছে বোলো হ'ব 500তে মাৰি দিম তেতিয়া ফাৰ্ষ্ট বিয়াখন মই তেওঁ 500ত কৰি দিছিলোঁ কৰি পিনে তাৰপিছত মোৰ হাতত বৰ পৰ্যাপ্ত পৰিমাণে লেন্স নাছিলে মোৰ হাতত এখন লেন্স আছিলে কিট লেন্স বুলি কেমেৰাৰ লগত তাৰপৰা মই বিয়া হ'লে বেলেগৰ পৰা কিবা জুম লেন্স এখন আনো কিন্তু কোৱালিটিটো বহুত কম আহে সেইখন লেন্সৰ আৰু মোৰ এতিয়া কম্পিটিটৰ যিখিনি আছে সিহঁতেতো বহুত হাই লেভেলৰ হাই কেমেৰা ইউজ কৰি আছে সিহঁতৰ কোৱালিটি বহুত ভাল তেতিয়া মই হতাশাত ভুগিছোঁ মই কি কওঁ বস্তুটো কাৰণ মোৰ লগৰখিনি যিখিনিয়ে কৰি আছে সিহঁতেতো বহুত হাই লেভেলত আছে মোৰতো এতিয়া পৰা নাই তেতিয়া মই চাওঁ যে মোৰ কোনটো বস্তু হোৱা নাই তেওঁলোকৰ মই ইউটিউবত চাওঁ ভাল ফটোগ্ৰাফাৰকেইজনক মই ফ'ল' কৰোঁ ইনষ্টাগ্ৰামত চাওঁ যে তেওঁলোকে ফটোকেইখন কেনেকৈ তুলিছে কাৰণ তেওঁলোকৰ হাতত বহুত হাই লেভেলৰ কেমেৰা আছে মোৰ হাতত নাই তথাপিও মই চাওঁ যে এডিটিঙত এই বস্তুটো আনিব পাৰি নেকি তাৰপৰা মই তেনেকুৱা ধৰণৰ ভিডিঅ' চাওঁ হয় মোৰ ফটোখনৰ বোলে ক্লিয়াৰিটি কম আছে ক্লিয়াৰিটিটো ফটোখনত কেনেকৈ বহায় কেমেৰা কি ছেটিংছ লাগে সেইখিনি মই ইউটিউবত চাওঁ ৰাতি আপোনাৰ 2-3টালৈকে মই চাওঁ পূৰা নিচা হৈ গৈছিলে বস্তুটোত মই নুশুওঁ এইসোপাকে চাওঁ আৰু মই ইউটিউবত মোবাইলটো উলিয়াই লওঁ আকৌ লেপটপটো উলিয়াই লৈ মই তাত মিলাওঁ বস্তুটো এইটো এনেকৈ কৰিলে এনেকৈ হয় নহয় তেনেকৈ কৈ কিছুমান বস্তু অট'মেটিক নলেজটো আহি গ'ল যে এইটো কৰিলে এইটো হয় তাৰপিছত তেনেকৈ সেই ফাৰ্ষ্ট ষ্টেপটো মই মোৰ জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ আৰু অকণমান ফটোখিনি ভাল হৈছে আৰু তথাপিও তেতিয়ালৈকে মই ইমান হাই লেভেলত কাম কৰিব পৰা নাই ষ্টাৰ্টিং কৰিছোঁহে তাৰপিছত ভাবিলোঁ নাই মোৰ কেমেৰাটো এইটো কেমেৰা নহ'ব সলাব লাগিব কাৰণ নামটো অকণমানকৈ আহিছে আৰু যে চিনি পোৱা হৈছে ল'ৰাজনে ফটোগ্ৰাফী কৰিছে ওচৰ চুবুৰীয়া তেতিয়া মই ভাবিলোঁ যে এইটো কেমেৰাটো নহ'ব তেতিয়া মই ভাবিলোঁ অকণমান ইয়াতকৈ কেমেৰাটো আপগ্ৰেড কৰোঁ কিন্তু মই কৈছোঁ মোৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান ঠিক নাছিলে তেতিয়া মই কোৱাৰ লগে লগে যে নহয় মা মই আজি কেমেৰা এটা লাগে তেতিয়া কেমেৰা এটা লাগে কাইলৈ মোক লাখ টকা একাউণ্টত ভৰাই দিব নাই তই কিনি ল বুলি আৰু ঘৰৰ পৰাতো ছাপৰ্টটো তেতিয়ালৈকেও নায়েই শূন্য অৱস্থাতে আছে তেতিয়ালৈকে কোৱা নাই যে মই তোক পইচা দিছোঁ ল বুলি তাৰপিছত মই ভাবি আছোঁ কেনেকৈ পাওঁ কি কৰোঁ তেতিয়া মোৰ এই যিটো কেমেৰা আছিলে প্ৰেজেণ্ট কেমেৰাটো মই সেইটো বেচিবলৈ মই ট্ৰাই কৰিছিলোঁ যে এইটো বেচি EMIত এটা কেমেৰা ল'ম বুলি তেতিয়াতো মোক ঘপককৈ EMIটো নিদিয়ে কাৰণ আমাৰ তেতিয়া গ্ৰ' কৰিছোঁহে EMIটো ইমান লাখ টকা বস্তু এটা EMI নিদিয়ে তেতিয়া ওচৰৰ দাদা এজনক ক'লোঁ যে এনেকুৱা তেনেকুৱা কথা তেওঁ ক'লে বোলে হ'ব তই মই চাই দিম মোৰ একাউণ্ট আছে মই একাউণ্টৰ পৰা তোৰ EMIত মই কেমেৰা এটা লৈ দিম তথাপিও হ'লেও সেইটো ৰিক্সতে কৈ মই মোৰ প্ৰেজেণ্ট কেমেৰাটো মই বেচি দিলোঁ 25,000ত মেবি বেচিছিলোঁ বেচি পিনে বাকীখিনি পইচা তেতিয়া মই ঘৰৰ পৰা অকণমান কোৱাৰ কাৰণে 10,000 এটা মোক দিছিলে যে মই এইটোৱে ল হেৰি কৰ পাৰ যদি কিনি আন EMIত কেমেৰা এটা তেনেকৈ গোটাই মেলি মই কিবাকিবি কৰি 40,000 এটা লৈ মই গুৱাহাটীলৈ গৈছিলোঁ কেমেৰা এটা ল'বৰ কাৰণে তেতিয়া দাদা এজনে মোক অকণমান হেল্প কৰিলে আপোনাৰ EMIত মই কেমেৰা এটা কিনিছিলোঁ আপোনাৰ লাখ টকীয়া বাকীখিনি দাদাজনে কৰি দিলে কামখিনি মই 40,000টো দিলোঁ 1,40,000 টকাত মোৰ গৈছিলে 1 লাখ টকা মোৰ ধাৰ লাগিছে আৰু তেতিয়া মইতো সেই পইচাখিনি এজনক ৰিটাৰ্ণ দিব লাগিব মোৰ তেতিয়াও কনফিডেঞ্চ অহা নাছিলে যে মই পাৰিম ৰিটাৰ্ণ কৰিবলৈ মই তেতিয়া কৈছোঁ যে ইমানখিনি টকা মই ল'লোঁ কিন্তু মই ঘূৰাব পাৰিম নাই মই নিজৰ ওপৰতে কনফিডেঞ্চ নাই তেতিয়া কৈছিলে নাই তই পাৰিবি কৰ বুলি তাৰপিছত সেইকণৰ পৰাই মোৰ জাৰ্ণিটো অকণমান ষ্টাৰ্ট হৈছে আৰু যে কাৰণ কেমেৰা এটা ভাল লোৱাৰ পিছত আকৌ এইফালে মোৰ এডিটিং কৰিবলৈ ভাল পৰ্যাপ্ত পৰিমাণে কম্পিউটাৰ ছেটআপ নাই
তথাপিও সেইটো লেপটপতে মই চলাই কামখিনি মানে ষ্টাৰ্টিং কৰিছোঁ। তেতিয়াৰ পৰাই নাম এটা ওলাইছে আৰু ফটোখিনি এটলিষ্ট কোৱালিটিখিনি আহিছে আৰু এডিটিং কৰি দিয়াৰ পিছত ভাল হৈছে। মই মানে ফটোখিনি চাওঁ বেলেগক ফ'ল' কৰি যে এইটো কেমেৰা ইউজ কৰিছে, তেওঁলোকৰ এই ফটোখন কেলৈ ইমান ভাল হৈছে, মই কেলৈ পৰা নাই মানে সেই বস্তুটো মই আকৌ ইউটিউবত চাওঁ যে এই বস্তুটো মোৰ কিয় হোৱা নাই। সেই বস্তুটো চাই পিনে মই ঘৰত তেনেকৈ এইটো হোমৱৰ্ক হিচাপে কৰোঁ। মোবাইলটো উলিয়াই পিনে আকৌ লেপটপত ছফ্টৱেৰটো উলিয়াই লওঁ, সেইমতে গোটেই সিহঁতৰ যিটো ছেটিংছ কয় সেইমতে মাৰি মই আকৌ এডিট কৰি চাওঁ, তাৰপিছতহে মই ৰিজাল্টটো পাওঁ। যিহেতু তুমি কৈছা তেতিয়া তুমি 500 টকাত এখন বিয়া মাৰিছিলা, কিন্তু এতিয়াও যিখিনি তোমাৰ কেমেৰাৰ প্ৰয়োজন হয় সেই কেমেৰাৰ দামো অধিক হ'ল, তেতিয়া তোমাৰ এতিয়া ইনকাম কেনেকুৱা? ইনকাম বুলি ক'লে তেতিয়া 500 ষ্টাৰ্টিং কৰিছিলোঁ। এতিয়া আপোনাৰ এখন বিয়াৰ মিনিমাম ৰেঞ্জ মইতো হাইষ্ট 50,000লৈকে গৈছোঁ এখন বিয়াৰ, আৰু সেইটো ক্লায়েণ্টৰ ৰিকুৱাৰমেণ্টৰ ওপৰত কথা যে কি লাগে। এতিয়াতো মই সকলোখিনিয়ে তেওঁলোকক দিব পাৰোঁ। ধৰক আপোনাৰ ভিডিঅ' এলবাম, আজিকালি ডিজিটেল এলবামটো বহুত মানে প্ৰয়োজনীয় হৈছে, সেইখিনি মই ডিজাইনটো ঘৰতে কৰোঁ। গোটেইখিনি মই চব শিকি ল'লোঁ, অনলাইনত চাই গোটেইখিনি শিকি সেইখিনিও ডেলিভাৰ কৰোঁ। সেই গোটেইখিনি কাম কৰি এখন বিয়াত 50,000লৈকে গৈছোঁ। আৰু এতিয়া ইনকামটো মোটামুটি আৰু চলি আছোঁ আৰু ধুনীয়াকৈ। তাৰে পৰা আকৌ আমাৰ ধৰক লেন্স এখনো আকৌ চেঞ্জ মাহে মানে কৰা হোৱাৰ পিছত আকৌ লেন্স চেঞ্জ কৰিব লাগে। লেন্সৰ কোৱালিটিবোৰ বেয়া হৈ যায়। তো আকৌ এতিয়া যিমানে গ্ৰ' কৰি আহিছোঁ সিমানে কম্পিটিশ্যনটো টাফ হৈ আহি আছে, আৰু সিমানে ধৰক আপোনাৰ কষ্টলি ধৰক ভাল লেন্স লাগে। এখন লেন্সৰ দামটো আপোনাৰ লাখ টকাৰ ওপৰত থাকে, যিবিলাক মানে প্ৰফেশ্যনেল লেন্স। এতিয়া মোৰ হাতত এখন আছে আপোনাৰ নিকন ব্ৰেণ্ডৰ, মই 1,70,000 টকা দি কিনিছিলোঁ সেইখন লেন্সখন, সেইখন আছে। যিহেতু তুমি কৈছা এজনী মোৰ পৰা তুমি 10,000 টকা লৈ কেমেৰা কিনিছিলা বুলি, কিন্তু বৰ্তমান তোমাৰ প্ৰপাৰ্টি কেনেকুৱা বা তোমাৰ কেমেৰা কিমান আছে? প্ৰপাৰ্টি বুলি ক'বলৈ গ'লে মই এই 2019ৰ পৰা আজি তাৰিখত 2024লৈকে বহুতখিনিয়ে কৰিছোঁ। আৰু 0ৰ পৰা ষ্টাৰ্ট কৰা হিচাপে মই বহুতখিনিয়ে কৰিছোঁ। ফাৰ্ষ্ট অফ অল মই কেমেৰা যিখিনি লাগে মোৰ কাৰণে, মোৰ যিখিনি দৰকাৰ সেইখিনি মই কিনিলোঁ। আৰু আপোনাৰ মোৰ টীম আছে, ধৰক তেওঁলোকৰ টীমত ৱৰ্ক কৰা হয়। আমি 2-3খন বিয়া একেলগতে ল'ব পৰা মানে সামগ্ৰী আছে আমাৰ, সেইটো টীম ৱৰ্কত হয়। আৰু যিখিনি লাগে সেই গোটেইখিনি এচেঞ্চিয়েল বস্তু অলৰেডি মই কিনিলোঁ। তাৰপিছত এক্সট্ৰা হিচাপে মানে কি আৰু ৰাতি আমি ঘূৰি ফুৰোঁ, ৰাতি বহুত দূৰলৈকে যাব লগা হয়, যাতায়াতৰ অলপ অসুবিধা হয়। তাৰপিছত মই লাহেকৈ মানে কাম কৰি পইচা গোটাই আমি কিবা এটা বস্তু কিনিবলৈ হ'লে অকণমান প্লেন বনাব লগা হয়। মানে ধৰক কিবা এটা বস্তু কিনিম, আজিৰ পৰা প্লেন কৰিব লাগিব, তাৰপিছতহে 4-5 মাহৰ পিছত আমি বস্তু এটা মানে ক্ৰয় কৰিব পাৰোঁ। তো প্লেন কৰি মই গাড়ী এখন ল'লোঁ, নিজৰ পইচাই লৈছোঁ। তাৰপিছত আৰু লাহে যিখিনি লাগতিয়াল বস্তু এতিয়ালৈকে ভগৱানৰ কৃপাত কিনি আছোঁ, আৰু চলি আছোঁ, আৰু কাৰো পৰা ধৰক তেনেকৈ ধাৰ ল'ব নোহোৱাকৈ। অৱস্থাত যিহেতু মা-দেউতা এই প্ৰফেশ্যনটো লৈ সুখী নাছিল, কিন্তু বৰ্তমান মা-দেউতা সুখীনে? বৰ্তমান তেওঁলোক এতিয়া সুখী বাৰু, তেওঁলোকে এতিয়া ছাপোৰ্ট কৰে। যেতিয়া মই ছেকেণ্ড কেমেৰাটো কিনিছিলোঁ, কিনি পিনে তেওঁলোকে কষ্টখিনি দেখিছিলে যে ল'ৰাটোৱে কষ্ট কৰিছে। তাৰপিছত তেওঁলোকে অকণমানকৈ ছাপোৰ্ট কৰিছে। আৰু মই কিবা এটা বস্তু ধৰক সৰু বস্তু কিছুমান কিনিবলৈ পইচা যেতিয়া দৰকাৰ হয়, তেওঁলোকক মই কওঁ যে মোক এইটো ধৰক 5,000 টকা এটা লাগে, 10,000 টকা এটা লাগে। তেতিয়া তেওঁলোকে মোক কিবা এটা কৰি হ'লেও এৰেঞ্জ কৰি পিনে দিছিলে বাৰু। প্ৰথম অৱস্থাত কিন্তু একেবাৰে পূৰা নীল আছিলে। যেতিয়া মই প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া তেওঁলোকে কোনো ধৰণৰ মানে সঁহাৰি দিয়া নাছিলে। পিছত লাহে তেওঁলোকে বুজি পালেগৈ যে মই এইটোতে সোমালোঁ বুলি, তাৰপিছত অকণমান ছাপোৰ্ট কৰিব লৈছে। আৰু তুমি যেতিয়া এখন বিয়াত ফটোশ্বুট কৰিবলৈ যোৱা, কেতিয়াবা ফটোটো লিখা তাত কটাবলগীয়া হয়, তেতিয়া তাত কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱা বা তোমাৰ কেনেকুৱা অনুভৱ হয়? পৰিস্থিতি মানে আমি এতিয়া ধৰক আজি ৰাতিপুৱা 7টা বজাত কিছুমানে টাইম দিয়ে, 7টা বজাত গ'লোঁ, পিছদিনা ৰাতিপুৱা আমি মিনিমাম 5টা বাজি যায়, আৰু 5টা বজালৈকে আমি তাত থাকিব লগা হয়। আমি না তেতিয়ালৈকে শুবলৈ পাৰোঁ, না তেতিয়া মানে ভালকৈ ক'ৰবাত ৰেষ্ট ল'ব পাৰোঁ। প্ৰথম অৱস্থাত মই অকলে কৰি আছিলোঁ, মোৰ লগত এজন সহকৰ্মী যায়, মই চলাই আছিলোঁ। তেতিয়া বহুত কষ্ট হৈছিলে মানে,
আগদিনাৰ পৰা পিছদিনালৈকে খাবলৈ যাবলৈও টাইমটো মেকআপ কৰিব নে কিবা এটা শ্বট হেৰাই যাব বুলি তাৰপিছত আপোনাৰ কষ্ট মানে কি ৰাতি যেতিয়া হৈ যায় হোম পুৰা সময়ত কিবা পৰা সময়ত আমাৰ টোপনি আহে টোপনি মাৰিব নোৱাৰোঁ তাৰপিছত কইনাৰ ভিতৰলৈ নিয়াৰ পিছত অকণমান দেৰি গেপ লৈ তেতিয়া কেতিয়াবা আমি টোপনি গুচি যাওঁ হ'লেও আমি কৈ থৈ আহোঁ যে আমি আছোঁ ইয়াতে আমাক জগাই দিবহি তাতে হয় আকৌ কেতিয়াবা আমি হেৰিয়তে শুই যাওঁ যাতায়াতৰ সুবিধা নহ'লে মানে অহা যোৱা কৰিবলৈ বেয়া থকা খোৱা প্ৰথম পৰ্যায়ত মানে ধৰক এনেকুৱা ক্লাইণ্ট পোৱা নাছিলোঁ যাতে সেই সুবিধাখিনি আমাক দিব অহা যোৱা থকা খোৱা সুবিধাখিনি দিব পৰা তেনেকুৱা ক্লাইণ্ট পোৱা নাছিলোঁ আজিকালি যিখিনি ক্লাইণ্ট আহে সেইখিনিয়ে ধৰক আমাক সেই ব্যৱস্থাটো চাই দিয়ে আৰু ধৰক হোটেল এখন দিলে কিবা এখন দিলে আগতে আমি সেই বিয়া ঘৰতে ৰভাৰ তলতে আমি শুই গৈছিলোঁ তেতিয়া তুমি বিয়াত ফটোশ্বুট কৰাৰ উপৰিও জানিব পৰা মানে তুমি চেলিব্ৰিটিসকলৰ ফটোশ্বুট কৰা সেইখন সময়ত তোমাৰ অনুভৱ কেনেকুৱা হয় কেনেকুৱা লাগে হয় প্ৰথমতে ভয় লাগিছিলে দেই বিশ্বাস নকওঁ যেতিয়া মই চেলিব্ৰিটি শ্বুট কৰিবলৈ গৈছিলোঁ মোক মতা হৈছিলে মেকআপ আৰ্টিষ্টৰ থ্ৰুৱেদি তেওঁলোকে মাতিছিলে কণ্টেক্ট কৰিছিলে তেতিয়া মানে মোৰ প্ৰফাইলটো ইমান মানে গ্ৰ' হোৱা নাছিলে যে মই ফাৰ্ষ্ট যেতিয়া গৈছোঁ মানে অলপ ভয় লাগিছে আৰু কাৰণ আজিলৈকে চেলিব্ৰিটি তেতিয়ালৈকে মই ফ্ৰণ্টৰ পৰা মানে এনেকৈ লগ পাই কথা পাতি পোৱা নাই তেওঁলোকৰ লগত ফাৰ্ষ্ট মই মেঘৰঞ্জনী বাক কৰিছিলোঁ নেকি তেতিয়া সেই যাবলৈ ভয় লাগিছে তেওঁৰ ওচৰত কেনেকৈ যাম মানে যেতিয়া ফটোশ্বুট মেকআপ কৰি হৈছে তেতিয়া মাতিছে ফটোশ্বুট কৰিবলৈ মানে ভয় লাগিছে কিন্তু যোৱাৰ পিছত তেওঁলোক মানে নিজে আমাৰ লগত ইমান ফ্ৰী হৈ দিয়ে সেই ভয়টো নাইকিয়া হৈ যায় মানে তেওঁলোকৰ লগত তেতিয়া পূৰা মানে ঘৰুৱা অৱস্থা এটা পৰিৱেশ সৃষ্টি হৈ যায় ধুনীয়াকৈ আমি শ্বুটখিনি কৈ আহি তেওঁক ফটোজখিনি দেখাওঁ আৰু তেওঁক ছাজেষ্ট কৰে যে এনেকৈ এডিট কৰিবা সেনেকৈ আমি ডেলিভাৰ কৰোঁ তাৰপিছতে সেই আমি আপলোড কৰাৰ পিছতে ভাল ফিডবেক আহে অহাৰ পিছতে বাকীখিনি চেলিব্ৰিটিও চাই তেওঁলোকেও ইনভাইট কৰে বৰ্তমান কিৰণ গগৈ জনপ্ৰিয় গতিকে আপোনালোকেও যদি এখন বিয়াৰ ফটোশ্বুট কৰিব বিচাৰে তেন্তে এই কিৰণ গগৈৰ লগত যোগাযোগ কৰিব গতিকে আপুনি যোগাযোগ নাম্বাৰটো কৈ দিয়ক মোৰ যোগাযোগ নাম্বাৰ হৈছে 6000371004 আকৌ কৈছোঁ 6000371004 আৰু মোৰ কণ্টেক্ট কৰিব হ'লে আপোনালোকে ফেচবুকতো পাৰিব কিৰণ গগৈ বুলি চাৰ্চ কৰিলে ওলাব আৰু ইনষ্টাগ্ৰাম পেজত কিৰণ গগৈ ফটোগ্ৰাফী বুলি আছে তাতে গোটেই ডেছক্ৰিপশ্যনখিনি দিয়া আছে কেনেকৈ কি কৰিব পাৰে তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব যি সময়ত কিৰণ গগৈ 500 টকাত ফটোশ্বুট কৰিছিলে বৰ্তমান তেওঁ বহুতেই জনপ্ৰিয় তেওঁ কেমেৰাৰ সম্পূৰ্ণ ছেটআপ কিনিবলৈ সক্ষম হৈছে এখন বিলাসী গাড়ী কিনিবলৈ সক্ষম হৈছে আপোনালোকে যদি এখন ভাল ফটো উঠিব বিচাৰে তেন্তে কিৰণ গগৈৰ লগত যোগাযোগ কৰক ইমানতে আমাৰ সময় শেষ হৈছে কিৰণ গগৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ